তোমালোকে আগৰ বস্তুবোৰ চিনিয়ে নোপোৱা নহয়। এই বস্তুটো অতীজৰে পৰা আমাৰ লগত সম্পৰ্ক আছে। তেনেহলে মই দেখোন দেখাই নাই আৰু মোৰ ফ্ৰেণ্ডবোৰে কিহেদিও দেখা নাই। আয়ো মাজনী, তোমালোকেনো ক'ত চিনি পাবা এইবোৰ বস্তু? আজিকালি মানুহে এইবোৰ বস্তু ব্যৱহাৰ নকৰে নহয়। আজিকালি মেচিন হ'ল, মেচিনহে ব্যৱহাৰ কৰে। অ আইতা, এইটোৱে কি কৰেনো? মোক ভালকে বুজাই দিয়া। এইটোৱে মুহুৰা ঘূৰাই আৰু মাকুৰত লগাই আৰু তাঁত বয়। বাৰু তোমালোকে এতিয়া এইবিলাক বুজি নোপোৱা। এটা কথাই মনত ৰাখিবা, এইবোৰৰ পৰা কাপোৰ তৈয়াৰ কৰা হয়। অ আইতা, যঁতৰটো তুমি বনাইছিলা নেকি? এইজনী মই নহয়, এই যঁতৰটো মহাত্মা গান্ধীজীয়ে আৱিষ্কাৰ কৰিছিলে। অ বাপুজীয়ে, আমি কিতাপত পাইছো নহয় তেওঁৰ বিষয়ে। অ আইতা, আজি 15 আগষ্ট নহয়, তুমি পাহৰিলা নেকি? মই কেনেকৈ এইটো দিন পাহৰিব পাৰিম? এইটো দিনৰ লগত মোৰ বহুত পুৰণা স্মৃতি জড়িত হৈ আছে। আজি দিনটোতে আমাৰ ভাৰতখন স্বাধীন হৈছিলে আৰু ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হৈছিলে। আৰু ময়ো যে কিমান কি আইতা? এই বাদ দিয়া এইবোৰ এতিয়া। আইতা কোৱাচোন। অ আইতা কোৱা না। পঢ়া তেনেহলে। দীঘলীয়া কাহিনী, তোমাৰ জানো ইমান দেৰি শুনিবলৈ ধৈৰ্য হ'ব? হ'ব, কেলে নহ'ব? শুনা তেনেহলে। এসময়ত মোৰ খুব এজনী ভাল বান্ধৱী আছিল। বান্ধৱী মানে বেষ্ট ফ্ৰেণ্ড? তোমালোকৰ ভাষাত বেষ্ট ফ্ৰেণ্ড। তাই আৰু মই একেলগেই ঘূৰি ফুৰো। তাই মোৰ লগ নেৰে, মই তাইৰ লগ নেৰো। কিন্তু এদিন এনেকুৱা এটা সময় আহিলে, তাই মোক এৰি থৈ একেবাৰে গুচি গ'ল মোৰ ওচৰৰ পৰা। আৰু সেই দিনটো বিচাৰি ফুৰিছ তই আমাৰ গাঁৱত? কিয় বিচাৰিছ মানে? গোটেই গাঁৱৰ ল'ৰা ছোৱালীয়ে আন্দোলনত যোগ দিছে আৰু তহঁত দুজনী ইয়াত পথাৰত এনেদৰে খেলি আছ। আন্দোলনত যোগ দিছে? আৰে আমাৰতো এতিয়া সেইটো বয়স হোৱা নাই আন্দোলনত যোগ দিব পৰা। আমি খেলোঁগৈ। মই নেখেলো, তহঁতিয়ে খেল। ময়ো মূলাৰ দেশৰ ছোৱালী, ময়ো আন্দোলন কৰিম। তহঁতি খেলি থাক লাগিলে। আমাৰ নিজৰ দেশখন যেতিয়া ব্ৰিটিছৰ ওচৰলৈ গুচি গৈছে, আমি যেতিয়া ব্ৰিটিছৰ ওচৰত তলত মূৰ দি মাৰিব লাগিব, তেতিয়া কি তহঁতি ভাল পাবি? তই অলপ বেছিকৈ চিন্তা কৰিছ। একো নহয়, পিতাই আই সকলো যাব নহয়। পিতাই আইৰ লগত কথা নাই, আমি যাব লাগিব। আমিবিলাক নগ'লে ব্ৰিটিছে আমাৰ দেশখন আমাৰ পৰা কাঢ়ি ল'ব। আমাক জানো দিব আন্দোলনত যোগ দিবলৈ? আৰে আন্দোলনত যোগ দিবলৈ যাব লাগে নেকি? নিজে আমি আগবাঢ়ি যাব পাৰোচোন। ব'ল আমি সকলোৱে আন্দোলন কৰোঁগৈ আৰু আমাৰ দেশখন বিদেশৰ পৰা মুক্ত কৰোঁগৈ। বল বল বল। ঐ তহঁতৰ হ'লনে? হ'ল। আৰু কোন কোন আহিবা? ভাৰতী আৰু কাজলী। ঐ তহঁতৰ হৈছেনে? আৰু ইয়াত বহি থাকিব সময় নাই, আমি আন্দোলন কৰোঁগৈ।
আজি আন্দোলন কৰিমেই। কাজলি উঠ কাজলি, তই এনেকৈ হাৰি গ'লে নহ'ব। মই হাৰ মানিছো, কিন্তু তই হাৰ মানিব নোৱাৰ ভাৰতী। তই আগবাঢ়। জয়ানা জয়ানা অসমীয়া চেনেহৰ যি সতী জয়মতী না জয়ানা 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 জয়ানা। আইতা তুমি কান্দিছা? নাই অ' মাজনী, আগৰ দিনবোৰলৈ মনত পৰি গ'ল। বাৰু, আজি 15 আগষ্টৰ দিনটোতেই আমাৰ ভাৰতবৰ্ষখনে ব্ৰিটিছৰ কবলৰ পৰা মুক্তি লাভ কৰিছিলে। আজি দিনটোত সমগ্ৰ ভাৰতবৰ্ষখনে 15 আগষ্টৰ দিনটো উলহ মালহেৰে উদযাপন কৰিব। আমিও ঘৰতে কৰোঁ নে কি কোৱা? অঁ, ময়ো কালি পতাকা এখন বনাইছিলোঁ নহয়, ৰ'বা লৈ আহোঁগৈ। এইখন ৱাহ ৱাহ, বৰ ধুনীয়া লাগিছে। তুমি এতিয়া পিছে ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ জানা নে নাজানা? জানো। জানা? কোৱাচোন বাৰু। जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंग तब शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय जय